মই নেক্সট ভিডিঅ'ত মই এইবিলাক পইণ্ট এটা এটা কৈ উইথ ল জাজমেণ্ট সহকাৰে মই আলোচনা কৰিম। আৰু এতিয়া আমি আহিম 5 নম্বৰ যে একিউজডৰ ড্ৰাইভিং লাইচেন্স নাই। কিছুমান ক্ষেত্ৰত কি হয় যে আপোনাক কোনোবাই খুন্দি আছে, যিজন মানুহে খুন্দি আছে তাৰ ড্ৰাইভিং লাইচেন্স নাই কিন্তু তাৰ ইঞ্চুৰেঞ্চটো আছে, গাড়ীৰ RC আছে। এই ক্ষেত্ৰত আপুনি ক্লেইমটো পাই যাব, ক্লেইমটো আপুনি আৰামছে পাই যাব। ইয়াত 6 নম্বৰ পইণ্টটো এপ্লাই হ'ব, পে এণ্ড ৰিকভাৰী থিয়ৰী। যিহেতু ড্ৰাইভাৰৰ আপোনাৰ ড্ৰাইভিং লাইচেন্স নাই, তেওঁ আপোনাৰ কেপেবল নহয় ৰোডত গাড়ী চলাবৰ কাৰণে, কিন্তু তাৰ ইঞ্চুৰেঞ্চ আছে। আপুনি ক্লেইমটো ড্ৰাইভিং লাইচেন্সৰ ওপৰত কৰা নাই, আপুনি ক্লেইম কৰি আছে ইঞ্চুৰেঞ্চৰ ওপৰত। গতিকে আপোনাক এই ক্ষেত্ৰত কি হ'ব, যেতিয়া আপোনাক খুন্দিওৱা ড্ৰাইভাৰজনৰ লাইচেন্স নাথাকিব, তেতিয়া আপুনি ক্লেইমটো পাব ইঞ্চুৰেঞ্চৰ পৰা, কিন্তু সেই ইঞ্চুৰেঞ্চে কি কৰিব, ড্ৰাইভাৰজনৰ পৰা পইচাখিনি উঠাই ল'ব। এইটো হৈছে পে এণ্ড ৰিকভাৰী। ইঞ্চুৰেঞ্চে আপোনাক পে কৰিব, ৰিকভাৰ কৰিব ড্ৰাইভাৰৰ পৰা। 6 নম্বৰ পইণ্টটো আহিছে হিট এণ্ড ৰান কেছ। 7 নম্বৰ পইণ্টটো হিট এণ্ড ৰান কেছ। কি হয়, আপোনাৰ গাড়ী ধৰিবই পৰা নাই, খুন্দিয়াই গাড়ীটো গুচি গৈছে, কোনেও দেখা নাই। এই ক্ষেত্ৰত মানুহে এজাহাৰ নকৰে, FIR নকৰে, পুলিচৰ ওচৰত নাযায়। এই ক্ষেত্ৰত আপুনি এজাহাৰ কৰিব লাগে, অজ্ঞাত গাড়ী হিচাপে এজাহাৰ কৰিব লাগে। কাৰণ গাড়ীটো যদি ট্ৰেছ হয় পৰৱৰ্তী পৰ্যায়ত আপুনি ক্লেইম কৰিব পাৰে। যদিও ট্ৰেছ নহয়, আপুনি এটা ৰিপৰ্ট উলিয়াই লৈ, এজাহাৰ কপি এটা লৈ আপুনি DC অফিচত যাই আপুনি 2 লাখ এটা ক্লেইম কৰিব পাৰিব। তাৰ ফেমিলিয়ে, যিজন মানুহ যদি ঢুকাইছে তাৰ ফেমিলিয়ে 2 লাখ। যদি আপোনাৰ গুৰুতৰ কোনো ইঞ্জুৰি হৈছে 50,000। কিন্তু নতুন আপোনাৰ নিয়ম মতে এতিয়া শুনা পাই আছোঁ যে হিট এণ্ড ৰান কেছ য'ত গাড়ী ধৰিব পৰা নাই, তাত আগতে 2 লাখ আছিল, এতিয়া 5 লাখকৈ দিয়াৰ কথা। আৰু আপোনাৰ কিবা আঘাতপ্ৰাপ্ত হ'লে আগতে 50,000 আছিল, এতিয়া 2 লাখকৈ দিয়াৰ কথা আছে। গতিকে য'ত মানে হিট এণ্ড ৰান কেছ হয়, গাড়ী পোৱা নাযায়, মানুহে ভাবে যে এইটো আৰু ক'ত কেনেকৈ ক্লেইম হ'ব। এইটো আপুনি চৰকাৰৰ ফালৰ পৰা পাব। যেতিয়া গাড়ী ধৰা পৰে তেতিয়া ইঞ্চুৰেঞ্চৰ ফালৰ পৰা হয়, ড্ৰাইভাৰৰ ফালৰ পৰা হয়। যেতিয়া গাড়ী ধৰা নপৰে, এইটো চৰকাৰৰ দায়িত্ব যে আপোনাৰ পৰিয়ালৰ কোনোবা মানুহৰ যদি মৃত্যু হৈছে, আঘাতপ্ৰাপ্ত হৈছে, এইটো চৰকাৰে কম্পেনচেট কৰাটো চৰকাৰৰ দায়িত্ব। গতিকে হিট এণ্ড ৰান কেছতো আপোনালোকে যদি গাড়ী ধৰিব পৰা নাই, তথাপি পুলিচক আপোনালোকে এজাহাৰটো দি ৰাখিব লাগে। 8 নম্বৰ পইণ্টটো হ'ল বাউচাৰ, মেডিকেল বিল কম আছিল, সেইকাৰণে মানুহে ক্লেইম কৰা নাই। চাওক, মেডিকেল বিল বহুত কেছ মই এনেকুৱা চাইছোঁ যে মেডিকেল বিল মাত্ৰ 5,000, 8,000, 10,000 আছিল, ক্লেইম উঠিছে আপোনাৰ 10 লাখলৈকে। ধৰক আপোনাৰ কি হৈছে, আপোনাৰ লেগ ফ্ৰেকচাৰ হৈছে, ভৰি এটা ভাঙিছে, তাতে কি হৈছে, ডিজেবল হৈ গৈছে মানুহটো 20%, 30%। ক'ৰবাত ধৰক এক্সিডেণ্ট হৈ 2-3টা আঙুলি কাটি গৈছে বা হাত এখন কাটি গৈছে, মেডিকেল বিল কিন্তু বহুত কম আছে। আপোনাৰ 2টা আঙুলি কাটিছে, মেডিকেল বিল হয়তো ধৰক 50,000 আছে। মানুহে ভাবে যে 50,000 ক্লেইম কৰি আমাৰ কি হ'ব, কিন্তু আপোনাৰ যেতিয়া 2টা আঙুলি কাটিছে আপুনি 20 to 30% আপুনি এটা ডিজেবল চাৰ্টিফিকেট পাই যাব। গতিকে 20 to 30% ডিজেবল চাৰ্টিফিকেট মানে হোল লাইফত, ভৱিষ্যতত আপোনাৰ 20 to 30% আপোনাৰ ইনকামৰ লছ হ'লে, গোটেইখিনি মিলাই আপুনি মেবি আপুনি 8-10 লাখ টকালৈকে এটা পাব পাৰে। গতিকে আপুনি বিলৰ লগত আপুনি পইচা কিমান উঠিব সেইটোৰ লগত আপুনি কেলকুলেট কৰিব নোৱাৰে, আপোনাৰ ইঞ্জুৰিৰ লগতহে কথা। যেতিয়া আপোনাৰ এনেকুৱা ঘটনা হ'ব, আপুনি মই ৰিকমেণ্ড কৰিম যে এটা ভাল এডভোকেটৰ লগত আপুনি ছাজেশ্যন কৰিহে আপুনি সিদ্ধান্ত লোৱাটো ঠিক হ'ব যে আপুনি কেছ কৰিব নে নকৰিব।